The government of India will examine the demand for notifying Karbi people living outside KSC area as ST. Itu kiba অঞ্চলকে হাতত লৈছে ব্যৱস্থা চলিছে আৰু outside KSC Karbi Anglong Autonomous Council বাহিৰত Karbi Welfare Council বুলি গঠন কৰিবলৈ কিবা ব্যৱস্থা হাতত লৈছে অধ্যক্ষ মহোদয় Karbi Anglong স্বায়ত্তশাসিত পৰিষদৰ বাহিৰত থকা সমস্ত কাৰ্বি সকলক লৈ এখন আমি কাৰ্বি ওয়েলফেয়াৰ কাউন্সিল বনাব লাগে এই ক্ষেত্ৰতো আমি এটা সহমত এটা বিচাৰিছো কাৰণ ইতিমধ্যে আমৰি কাৰ্বি আৰু বিভিন্ন অটোনমাস কাউন্সিল এই সময়ছোৱাত গঠন কৰা হৈছিল গতিকে এতিয়া সেই তাক পুৰণা কাউন্সিল ভাঙি নতুনকৈ ওয়েলফেয়াৰ কাউন্সিল কৰিম নে আন ব্যৱস্থা কৰিম এই বিষয়েও আমি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ বা কাৰ্বি লোকসকলৰ পৰা আমি প্ৰস্তাৱৰ অপেক্ষাত আছো তেখেতসকলে আমাক যেতিয়াই জনাব যে আপোনালোকে এই ষ্ট্ৰাকচাৰত গঠন কৰি দিয়ক আমি উইদিন 1 মান্থ আমি people living outside autonomous 6th schedule area আমি কাৰ্বি ওয়েলফেয়াৰ কাউন্সিল গঠন কৰিব পাৰিম ইতিমধ্যে আমি বড়ো কছাৰী ওয়েলফেয়াৰ কাউন্সিল কৰিছোৱে সেম প্যাটাৰ্ণত আমি কাৰ্বি ওয়েলফেয়াৰ কাউন্সিল কৰিব পাৰিম আজিও যদি আমাৰ ইয়াৰ কাৰ্বি 4 জন বিধায়কে মোক লিখি দিয়ে যে এইটো ষ্ট্ৰাকচাৰত আপোনালোকে আপুনি কৰি দিয়ক বুলি আমি লগে লগে তাক উইদিন এ মান্থ নটিফাই কৰিব পাৰিম ৰিগাৰ্ডিং আমাৰ আৰু এটা যেটো ডিমান্ড আছে যে কাৰ্বি লিভিং আউটসাইড অফ শিডিউল ট্ৰাইব কৰা তাত এটা সৰু কথা আছে যে আমাৰ বড়ো সমাজেও কাৰ্বি আংলঙত বাস কৰে কিন্তু বড়ো সমাজে কাৰ্বি আংলঙত হিল ট্ৰাইব ষ্টেটাসটো বিচাৰি আছে কাৰ্বি সকলে প্লেইন এৰিয়াত শিডিউল ট্ৰাইব ষ্টেটাসটো বিচাৰি আছে কাৰ্বি সমাজে বিচাৰে যে কাৰ্বি সকলক আমি শিডিউল ট্ৰাইব কৰিব লাগে ইন প্লেইন এৰিয়া কিন্তু বড়ো সকলক হিল ট্ৰাইব কৰিব নালাগে ইন দা হিলছ এৰিয়া ঠিক তেনেকৈ বড়ো সকলে কয় যে আপোনালোকে যদি কাৰ্বি এটা পাহাৰীয়া জাতি কাৰ্বি সকলক যদি আপোনালোকে ভয়াম জনজাতিৰ মৰ্যাদা দিয়ে তেতিয়ালে বড়ো সকলকো আপোনালোকে পাহাৰীয়া জনজাতিৰ মৰ্যাদা দিব লাগিব এই বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়তো আলোচনা চলি আছে আমিও আলোচনা কৰি আছো যে এটা সমাধান সূত্ৰ উলিয়াবৰ কাৰণে বিষয়টো অকনমান অচলাৱস্থাত আছে কিন্তু বিষয়টো আমি খুব সোনকালে সমাধান কৰাটো সকলোৰে কাৰণে ভাল সেইভাবে মই ভাবো যে আলাপ আলোচনাৰ মাজেৰে এই বিষয়টো আমি সমাধান কৰিব লাগে কাৰণ কাৰ্বি চুক্তিত লিখা আছে যে কাৰ্বি সকলক আমি প্লেইন ট্ৰাইব দিম আৰু বড়ো চুক্তিত লিখা আছে বড়ো সকলক আমি হিল ট্ৰাইব দিম গতিকে কাৰ্বি চুক্তিখন পঢ়াৰ সময়ত একেলগে বড়ো চুক্তিখনো পঢ়িব লাগে আৰু তেতিয়াই এটা বুজাবুজি নোহোৱা পৰ্যায় এটা হৈ পায় সেই কাৰণে আমাৰ সমস্যা হয় যি নহওক ওয়েলফেয়াৰ কাউন্সিলখন আমি খুব সোনকালে গঠন কৰি দিম ইন ৰিগাৰ্ড টু দা প্লেইনছ কাৰ্বি ইন প্লেইনছ বড়ো ইন হিলছ আমি আৰু অলপ আলাপ আলোচনা কৰি আমি এটা সিদ্ধান্তৰ ভিতৰত যোৱাটো খুবেই ভাল আৰু মই বিধানসভাৰ মজিয়াটো আমাৰ বড়োলেণ্ডৰ বিধায়কসকল কাৰ্বি আংলঙৰ বিধায়কসকলক আলাপ আলোচনা কৰি এটা গ্ৰেটাৰ কনসেনসাস নিৰ্মাণ কৰাৰ বাবে অনুৰোধ জনাম ধন্যবাদ ধন্যবাদ হৈছে ধন্যবাদ নালাগে কৰিব উকিল গগৈ অধ্যক্ষ ডাঙৰীয়া মোৰ সাপ্লিমেণ্টাৰী কুৱেশ্যনটো হ'ল কাৰ্বি আংলঙত এতিয়ালৈকে দুখন চুক্তি হৈছে 2011 আৰু 2021 তাৰপিছত ডিমাহাছাওৰ কাৰণে 8/10/2012 এখন চুক্তি হৈছে বিটিএটিৰ কাৰণে 1993 2003 আৰু শেহতীয়া বিটিআৰ চুক্তি হৈছে কিন্তু দেখা গৈছে যে চুক্তিবিলাক কাৰ্যকৰী কৰিবৰ কাৰণে মূল যিবিলাক পলিটিকেল কথা সেইবিলাক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আৰু যিসকল সংগঠনৰ লগত চুক্তি হৈছিলে তেওঁলোকক পুনৰ সংস্থাপন দিয়াৰ ক্ষেত্ৰত যিবিলাক প্ৰতিশ্ৰুতি দিয়া হৈছিলে সেই প্ৰতিশ্ৰুতিবিলাক পূৰণ কৰা হোৱা নাই বিশেষকৈ দেখা গৈছে যে
যোৱা 12 চনত হোৱা চুক্তি DHDৰ তাৰ পাছত এই সংগঠনবিলাকৰ লগত জইণ্ট মনিটৰিং গ্ৰুপৰ যিখিনি মিটিং সেই মিটিংবিলাকো আনকি হোৱা নাই যাৰ ফলস্বৰূপে সংগঠনবিলাকৰ ক্ষেত্ৰত যথেষ্ট অসন্তুষ্টি দেখা গৈছে আমি জানিব পাৰোঁনে যে চৰকাৰে এই তিনিওখন চুক্তি আমাৰ DHDৰ লগত হোৱা চুক্তি কাৰ্বি আংলঙৰ লগত হোৱা চুক্তি বিটিআৰ চুক্তি ইয়াক সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিবৰ কাৰণে কিবা সময় নিৰ্ধাৰিত সিদ্ধান্ত ল'ব নেকি মাননীয় অধ্যক্ষ মহোদয় পোনপ্ৰথমে মই কথা জনাব খোজো যে যোৱা 2 বছৰত আমি যিকেইখন চুক্তি কৰিছোঁ তাৰ দ্ৰুত ৰূপায়ণ ইতিমধ্যে আৰম্ভ হৈছে আৰু বিটিআৰ চুক্তিৰ প্ৰায়বিলাক দফাই কিবা আইদাৰ 90%, 80%, 70% ইতিমধ্যে ৰূপায়ণ কৰা হৈছে আৰু বিটিআৰ চুক্তিৰ দুটা বিশেষ দফা এটা হৈছে বিটিআৰৰ সম্প্ৰসাৰণ গহপুৰলৈকে আৰু আনটো বিটিআৰৰ সিট বঢ়াই তাক ৰিজাৰ্ভেশ্যন বা নন ৰিজাৰ্ভেশ্যন বা অপেন এটা সমানুপাতিকভাৱে বৃদ্ধি কৰা এই দুইটাৰ ক্ষেত্ৰত আমি কেইদিনমান আগতে ঐক্যমতত উপনীত হৈছোঁ আৰু মই ভাবোঁ যে খুব কম সময়ৰ ভিতৰতে বিটিআৰ চুক্তিৰ প্ৰতিটো দফা আমি ৰূপায়ণ কৰিব পাৰিম আৰু সঁচা কথা ক'ব গ'লে বিটিআৰ নতুনকৈ কৰা বিটিআৰ চুক্তিখনৰ ৰূপায়ণৰ দিশ অত্যন্ত সন্তোষজনক আৰু আমি প্ৰায় সঘনাই আপছু আমাৰ বড়ো সাহিত্য সভা NDAP তেখেতসকলৰ প্ৰাক্তন সংগঠন আমি সঘনাই বহি থাকোঁ আৰু সেইকাৰণে চুক্তি ৰূপায়ণত কোনো অন্তৰায় সৃষ্টি হোৱা নাই কাৰ্বি আংলঙৰো আমি নতুনকৈ 6টা বিদ্ৰোহী সংগঠনৰ লগত যি চুক্তি কৰিছোঁ তাৰ ফলস্বৰূপে কাৰ্বি আংলঙত প্ৰচুৰ আৰ্থ সামাজিক উন্নয়ন হৈছে আৰু তাতো আমাৰ কোনো কমিউনিকেশ্যন গেপ হোৱা নাই আমি সুন্দৰভাৱে বিষয়বিলাকত আগবাঢ়ি আছোঁ ডিমাছা চুক্তিখন নতুন আৰু বিশেষকৈ ডিলিমিটেশ্যন প্ৰক্ৰিয়াৰ কাৰণে ডিমাছা চুক্তিত কিছু বিলম্ব হৈছিল কাৰণ তেওঁলোকে জিলাখন পুনৰ সংগঠিত হোৱাটো বিচাৰিছিল যিটো চুক্তিটো আছে আৰু মই ভাবোঁ যে দিল্লীত বিজেপি আৰু আমাৰ চৰকাৰৰ দিনত যিবিলাক চুক্তি হৈছে তাৰ ৰূপায়ণত কোনেও অসন্তোষ ব্যক্ত কৰা নাই বিদ্ৰোহী সংগঠনবিলাকেও কৰা নাই ছাত্ৰ সংগঠনেও কৰা নাই আৰু আমি যথেষ্ট সন্তুষ্ট যে আমি যথেষ্ট স্পীডত এই গোটেইকেইখন চুক্তি ৰূপায়ণ কৰিব পাৰিছোঁ